নমস্কাৰ বহুতৰ কাৰণে এটা জৰুৰী কথা এটা প্ৰয়োজনীয় কথা যেটো মোক আপোনালোকে ভিডিঅ'বিলাকত আগৰ ভিডিঅ'বিলাকত কমেন্টছ কৰি সুধি আছে আৰু মই কালিও ভিডিঅ'ৰ জৰিয়তে আপোনালোকক এই দৰকাৰী কথাবিলাক জনাব খুজিছিলো কিন্তু মই দুৰ্ভাগ্যবশতঃ মই সময় পোৱা নাই সময় নাপালো ডিউটিৰ কাৰণে মই আহন্তে ৰাতি হৈ গল আৰু আপোনালোকৰ কাৰণে ভিডিঅ' প্ৰস্তুত কৰিব নোৱাৰিলো তথাপিও মই যিসকলক দুজনক কমেন্টছ কৰিব পাৰিছো কমেন্ট কৰিছো তেওঁলোকক কিন্তু তথাপিও মই ভাবিছো এটা ইন ডিটেইলছ মই এটা ভিডিঅ' আপোনালোকক ভিডিঅ'ৰ জৰিয়তে মই আপোনালোকক জনাই দিও কথাখিনি আসলতে বহু দিন ধৰি এনেকুৱা হৈছে যে যিখিনি চাকৰিৰ প্ৰত্যাশী প্ৰাৰ্থী আছে চাকৰিৰ কাৰণে যিসকলে আবেদন কৰিবলৈ যাব বা চাকৰি যিসকলৰ লাগে অত্যন্ত প্ৰয়োজনীয় তেওঁলোকৰ কাৰণে এটা বিশেষ এটা প্ৰত্যাহ্বান বৰ্তমান দেখা গৈছে যে মাৰ্কছৰ কাৰণে যেটো পাৰ্সেন্টেজৰ কাৰণে যেটো চ্যালেঞ্জ আহে হয়তো আগতে পাস কৰা সকলৰ ক্ষেত্ৰত এটো বেছি হ'ব সেই পাৰ্সেন্টে আৰু এতিয়াৰ পাৰ্সেন্টৰ লগত ফেয়াৰ মাৰিব নোৱাৰে এই কাৰণে তেওঁলোকৰ সন্মুখত এই বস্তুটোই যেটো সমস্যা পাৰ্সেন্টেজৰ সমস্যা এই সমস্যাটোৱে তেওঁলোকৰ মেইন সমস্যা গতিকে বহুতই মোক আপোনালোকে সুধি আছে এছওএছৰ বিষয়ে এছওএছত মানে এডমিশন প্ৰসেস এছওএছৰ ফিজ কিমান হ'ব বা যদি আপোনাৰ 4টা সাবজেক্টৰ পৰা 2টা সাবজেক্ট এক্সাম দিব নোৱাৰে তেনে হলে কি হ'ব পাৰে এই গোটেইখিনি বস্তু আপোনালোকে যিসকলে এছওএছত এডমিশন ল'ব খুজিছে বা এছওএছৰ বিষয়ে যিসকলে নাজানে বা জানিবলৈ ইচ্ছুক যিসকলে নিজৰ পাৰ্সেন্টেজ বঢ়াব খুজিছে বিভিন্ন চাকৰিত তেওঁলোকে নিযুক্তি পাবলৈ যিসকলে বিচাৰিছে তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো অত্যন্ত প্ৰয়োজনীয় আপোনালোকে হেকলৈ চাব মই বহুত বেছি ডাঙৰ নকৰো টু দা পইণ্ট মই আপোনালোকৰ প্ৰয়োজনীয় কথাখিনি কম প্ৰথমতে আপোনালোকক জনাই দিও যে যিসকলে এছওএছত এডমিশন ল'ব খুজিছে এইবাৰ তেওঁলোকৰ কাৰণে আজি 26 তাৰিখ এই 28 তাৰিখটো তেওঁলোকৰ কাৰণে এডমিশনৰ লাষ্ট ডেট এছওএছৰ আকৌ মই কৈ দিছো এছওএছৰ এইবাৰৰ এডমিশনৰ লাষ্ট ডেট হল ফেব্ৰুৱাৰী 28 তাৰিখ আৰু এডমিশনৰ ফিজ হ'ব 6000 টকা আৰু আপোনালোকক আৰু এটা কথা জনাই দিও ইমানো ভয় কৰিব নালাগে যে যিসকলে ভাবিছে 28 তাৰিখত মই এডমিশন ল'ব নোৱাৰিম যদি ল'ব নোৱাৰো কি হ'ব 28 তাৰিখৰ পিছতো আপোনালোকৰ প্ৰভিজন থাকি যাব আপোনালোকে সেন্টাৰ বিলাকত যোগাযোগ কৰিব অলপ ফাইন সাইন ল'ব আপোনালোকৰ পৰা এই ফাইন সাইন লৈ আপোনালোকক এডমিশন তেওঁলোকে দি দিব গতিকে যিসকলে এডমিশন ল'ব বিচাৰিছে তেওঁলোকে তেনেকৈ এডমিশন ল'ব পাৰিব আপোনালোকে আৰু নেক্সট প্ৰশ্নটো হৈছে যে আপোনালোকে সুধিছিলে যে যদি এনেকুৱা হয় যে মই 3টা সাবজেক্টৰ পৰীক্ষা দিলো কিন্তু এটা সাবজেক্ট মই উপস্থিত হ'ব পৰা নাই সেই দিনাখন বা কিবা এটা কাৰণত পৰীক্ষাটো মিছ হৈ গল তেনেহলে কি হ'ব মোৰ এইটো বছৰৰ এডমিশনটো এনেই যাব নেকি তেনেহলে ভয় কৰিব নালাগে একো যদি তেনেকুৱা আপোনাৰ লগত হয় কাৰোবাৰ লগত তেনেকুৱা হৈছে তেনেহলে সেই সাবজেক্টটো আপুনি ক্যান্সেলেশন কৰিব পাৰিব আৰু ক্যান্সেলেশন কৰিব হলে আপোনাৰ অলপ খৰচ হ'ব সেই পইচাটো দিলে যেতিয়া ৰিজাল্ট ওলাব তেতিয়া আপোনালোকে ক্যান্সেলেশন কৰিব পাৰিব সো মই এখিনি আপোনালোকক জনালো আৰু ৰিগাৰ্ডিং ইয়ালৈ আৰু এটা কথা আছে মাজতে মই আপোনালোকক কৈ থওঁ যে এছওএছৰ পৰীক্ষাবিলাকো সেম আজিকালি যেনেকৈ এসাইনমেন্ট সাবমিট কৰিব লাগে এছওএছতো তেনেকৈ এসাইনমেন্ট সাবমিট কৰিব লাগে কিন্তু আপোনালোকৰ ইয়াতে এটা কথা আছে যদি আপুনি যদি কোনোবা ক্যান্ডিডেটে যদি 3টা সাবজেক্টৰ বা 4টা সাবজেক্টৰ পৰীক্ষা দিয়াৰ পিছত এটা সাবজেক্টত উপস্থিত নাথাকিল বা এটা সাবজেক্ট বেয়া হল বুলি ক্যান্সেলেশন কৰিব বিচাৰে তেনেহলে কিন্তু সেই ক্যান্সেলেশনটো ৰিজাল্টৰ সময়ত কোঅৰ্ডিনেটৰৰ লগত যোগাযোগ ৰাখি সেই ক্যান্সেলেশনটো সময়মতে কৰিব লাগিব নহলে আপোনাৰ ৰিজাল্টটো আকৌ বেয়া হ'ব বেয়া হলে আকৌ আপোনাৰ এডমিশন লৈ পুনৰাই আকৌ আপুনি পৰীক্ষা দিব লাগিব গতিকে এই কথাবিলাক মই আপোনালোকক টু দা পইণ্ট মই কলো বেছি দিঘলীয়া নকৰো আপোনালোকৰ প্ৰয়োজনীয় কথাই কৈছিল আৰু ৰিগাৰ্ডিং যদি এছওএছৰ বিষয়ে জানিবলগীয়া আপোনালোকৰ কিবা থাকে তেনেহলে মোক সুধিব মই নিশ্চয় আপোনালোকক ভিডিঅ'ৰ জৰিয়তে সহায় কৰিম ধন্যবাদ